हेलो दोस्तों पुनः स्वागतम जनाइছোঁ बाबलु राभा यूट्यूब चेनेल লৈ আজি আপোনালোকক আসাম আৰু মেঘালয় সীমান্তৰ লকডাউনৰ ক্ষেত্ৰত বানপানী চলি আছে আৰু আপোনালোকে নিশ্চয় দেখা পাই আছে ইয়াৰ আপোনালোকে খুব শেষলৈকে চাই থকা ভিডিঅ'টো বৰ্তমান বানপানীখন এতিয়াও বাঢ়ি আহি আছে আৰু লগতে আপোনালোকে চাই আছে ভিডিঅ'টো আৰু লগতে ইয়াৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কুকুৰকাটা আসাম আৰু মেঘালয় সীমান্তত হয় या बानपानीখন বৰ্তমান বাঢ়ি যাই আহি আছে আৰু লগতে আপোনালোকে নিশ্চয় দেখা পাইছে ইয়া আসাম আৰু মেঘালয় সীমান্তৰ ইয়া কুকুৰকাটা আৰু এফালে টিকলিপাৰা গাঁৱৰ মাজত হয় আৰু লগতে আপোনালোকে নিশ্চয় চাই আছে আৰু চাওক ইনকা করে পয়সা টিকলিপারা কয়জন পারে হইয়া